ব্যস্ততা ভৰা জীৱনটোত ইমানেই কাম যে কেতিয়াবা নিজকে পাহৰি পেলাওঁ যে কেতিয়াবা নিজকো অকণমান সময় দিব লাগে। আৰু তাৰ কাৰণে ভাবিলোঁ আজি অকণমান নিজৰ মাজতে কটাওঁ আপোন মানুহকেইটাৰ লগত। আৰু তাৰ কাৰণে অকণমান সময় উলিয়াই আজিৰ দিনটো মানে দেওবাৰে অকণমান স্পেচিয়েল বুলি ঘৰৰ পৰা অকণমান বাহিৰত ওলাই আহিলোঁ, অকণমান নিজৰ মানুহকেইজনৰ লগত সময় কটাওঁ বুলি। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমি আহিছোঁ পলাশবাৰীলৈ। আৰু পলাশবাৰীৰ যোন হয় বা যোনে জানে ইয়াতে কিমান ধুনীয়া ধুনীয়া ঠাই আছে। আৰু বিশেষকৈ অকণমান গৰম আৰম্ভ হৈছে, গৰম পৰিছে। তাৰ কাৰণে আমি আজি অকণমান ওলাই আহিলোঁ ঘৰৰ পৰা। আৰু এয়া দেখিছে ধুনীয়াকৈ ৱেলকাম কৰাই আছে পলাশবাৰী। আৰু আমি আজি আহিছোঁ পলাশবাৰীৰ ঘাট এটালৈ। ইমান দিনে শুনি আছিলোঁ, অহা হোৱা নাছিলে, তো ভাবিলোঁ আজি অকণমান সময় হাতত থাকোঁতে ইয়াৰ পৰা গৈ আহোঁ। আৰু এইফালে আহি দেখিছোঁ চাৰিওফালে নদীখন, ব্ৰহ্মপুত্ৰ নদীখন বালিচৰ পেলাইছে, পানী শুকাই গৈছে এতিয়া। সকলো আহি আছে, বহুত মানুহ হয়, কিন্তু আমি অহা নাছিলোঁ, আজি আহিলোঁ। এইফালে বতাহ মাৰি আছে, আপোনালোকে দেখিছে কাপোৰবোৰ উৰি গৈছে আমাৰ। তো তেনেকৈ মানুহজনক কেমেৰাটো ধৰিব দি আমি আগবাঢ়িলোঁ। আৰু এইফালে দেখিছে দুখন জাহাজ আছে, আৰু এই দুখন জাহাজে মেইন আকৰ্ষণ এই ঘাটটোৰ। ইয়াতে ধুনীয়াকৈ আপোনালোকে আহি, বিশেষকৈ গৰম দিনত ইয়াতে ধুনীয়াকৈ বতাহ মাৰি আছে। অনুভৱ নহয় যে ইয়াতে আপোনালোকে আহিলে গৰম লাগিব। মোৰ গৈ এনেকুৱা অনুভৱ হ'ল যে ইয়াতে থাকি যাম নেকি, কিন্তু অকণমান সময় তাত কটাব চেষ্টা কৰিলোঁ। আৰু এয়া আমি ভিতৰলৈ গৈ আছোঁ। আৰু ইয়াতে বৰ্তমান এখন ৰেষ্টুৰেণ্ট টাইপৰ জাহাজখন মানে সজাই থোৱা হৈছে ইয়াতে, যাতে আপোনালোকে আহিলে অকণমান সময় জিৰাই ব্ৰহ্মপুত্ৰ পাৰৰ ধুনীয়া দৃশ্যসমূহ উপভোগ কৰিব পাৰে। তাৰ কাৰণে এনেকৈ জাহাজখন সজাই থৈছে, ধুনীয়াকৈ ৱেলকাম কৰি থৈ দিছে। আপোনালোক সকলোৱে আহিব, এই জাহাজখনৰ কি আছে, কেনেকুৱা লাগে চাব পাৰিব, উপভোগ কৰিব পাৰিব। বিশেষকৈ বহি ইয়াতে যিমান সময় কটাম বুলি ভাবিছে আপোনালোকে সিমান সময় থাকিব পাৰিব। আৰু ইয়াতে আপোনালোকে খাব পাৰিব, যি মন যায় তাকে খাব পাৰিব। তো আমিও আজি আহিলোঁ, ভাল লাগিল। কেতিয়াবা কৈছোঁ নহয় নিজকে সময় দিব লাগে, তো এনেকৈ আমি আহিলোঁ আজি। ভাল লাগিছে, ঠাইখিনি খুবেই ধুনীয়া, বহুত ধুনীয়া হয়। আৰু এয়া দেখিছে পানীবোৰ একেবাৰে ঢৌ খেলি আছে, খুব ধুনীয়া লাগিছে। আৰু তাইৰ মনতো আজি বিৰাট ফূৰ্তি, তাইও বহুত দিনৰ পৰা যাম কৈ আছিলে, নিব পৰা নাছিলে, সময়ৰ অভাৱ। তাৰ কাৰণে আজি আহিলোঁ। আৰু বহুত সময় আমি এনেকৈ থাকিলোঁ, গোটেইকেইটাই কথা পাতিলোঁ। ইয়াৰে বতাহ খাই ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য চাই অকণমান সময় নিজকে শান্তি অনুভৱ কৰিলোঁ। আৰু তাৰপিছত আমি আহিলোঁ কিবা এটা খাওঁ বুলি, ঘৰত ভাত খাই আহিছিলোঁ, তাৰ কাৰণে বিশেষ বেছি একো অৰ্ডাৰ নকৰোঁ। আৰু ইয়াত উঠিছোঁ যেতিয়া কিবা এটা খাব লাগিব, সেইটো ইয়াৰ এটা নিয়ম, নহ'লেতো বিজনেছ টাইপে হয়, নহ'লে কেনেকৈ চলিব ন। তাৰ কাৰণে আমি চিকেন চাওমিন অৰ্ডাৰ কৰিলোঁ, দিব দিছোঁ। আৰু ইয়াত তলত বনাই, আৰু এইফালে চাওক এয়া ছোৱালীজনী ইয়াতে কাম কৰে, তেখেতে আনি দিলে আমাক চাওমিনখিনি। আৰু অকণমান এনেকৈ চাওমিন খালোঁ, ভালেই লাগিল খাই, গৰম
আৰু আমাৰ এতিয়া খোৱা হৈ গ'ল আমি অহাৰ আগতে বহুত কেইজনী ছোৱালী ইয়াতে আহিছিলে খাবলৈ আৰু আজি বহুত দিনৰ মূৰত ওলাই আহিছো অৱশ্যে তিনিওটাই তো ভাল লাগিলে আপোনালোকে আহিব পাৰে যদি ভাল লাগিছে আৰু ইয়াত আহিলে ভাল নলগাৰ কোনো কাৰণেই নাই ইয়াত বহুত ধুনীয়া মানে বহুত ধুনীয়া হয় পৰিৱেশখিনি যোনে আহিছে তেওঁ গম পাব যদি আহিব বিচাৰে আপোনালোকে আহিলেই হ'ল অকণমান নিজৰ কাৰণে সময় উলিয়াই আৰু খাই হোৱাৰ পিছত অকণমান সময় আৰু এনেকৈ থাকিলোঁ তাৰ পিছত পেমেন্টটো কৰি তাৰ পৰা আমি ওলাই আহিলোঁ কাজলি তোমার সুকুরে সাউনা সাউ কই না সাবা কাজলি তোমার সুকুরে সাউনা সাউ কই না সাবা মনক বুঝাই কি দলে থম তুমি নু বুঝিবা আৰু এতিয়া তাৰ পৰা উভতি আহিলোঁ আমি ওপৰলৈকে আৰু ইয়াতে যিমানখিনি ঠাই আছে ইয়াতে আৰু এয়া মোৰ পাছফালে যে দেখিছে হেয়াও শুটিং হয় শুটিং চলি আছে মাজে মাজে ইয়াতে সিনেমা সিৰিয়েল তেনেকুৱা শুটিংবোৰ হৈ থাকে শুনি থাকো আৰু তাৰ পৰা আহি দেখিলোঁ ৰাস্তাত এনেকৈ ফুচকা আইচক্ৰীম এইবিলাক এনেকৈ দোকানবোৰ আছে আৰু তাই ক'লে ফুচকা খাম তাৰ কাৰণে ৰৈ দিলোঁ ৰৈ তাইক ফুচকা খাব দিলোঁ লগতে আমিও খালোঁ আৰু আজিৰ ভিডিওটো আছিল ইমানখিনিয়েই ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে এটা কমেন্টত লিখিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব নটিফিকেশন অল কৰি ল'ব তেতিয়া হলে মোৰ ভিডিওবোৰ আপোনালোকে পাই থাকিব আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিওটো আছিল ইমানখিনিয়েই ভিডিওটো চাই ভাল লাগিলে বেল আইকনটো টিপি নটিফিকেশন অল কৰি দিব আজিলৈ আহিছো তেন্তে বাই বাই আকৌ লগ পাম সাউনা সাউ কই না সাবা কাজলি তোমার সুকুরে সাউনা সাউ কই না সাবা